খেৰনিত সদয় অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সমিতিৰ সৰ্বাত্মক কৰ্ম বিৰতি হানজাংলাংছত 100 বিছনাযুক্ত হস্পিটেল নিৰ্মাণথলীত ভূমি পূজন অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীকে ধৰি টিম কাৰ্বি আংলঙৰ অংশগ্ৰহণ ট্ৰেডিশ্যনেল সংগীত স্কুলৰ শুভ উদ্বোধন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ NPSৰ সম্পৰ্কে তীব্ৰ বিৰোধিতা সদয় অসম চৰকাৰী কৰ্মচাৰী পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ খেৰনিত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সৰ্বাত্মক কৰ্মবিৰতি পালন সেই উদ্দেশ্য খেৰনি হাইস্কুলৰ প্ৰাংগণত ব্যাপক কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে সন্থাটোৱে অসম চৰকাৰে নতুন ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰি 2005 চনৰ ভিতৰত নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলক চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰে অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই আমাৰ আজি এই সৰ্বাত্মক অসহযোগৰ উদ্দেশ্যটো এইটোৱেই হ'ল যে আমাৰ 31/1/2021 তাৰিখে গুৱাহাটীত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰীৰ অধীনত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হৈছিলে আৰু সেই অনুষ্ঠানতেই আমাৰ সন্থাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক 10 দিনৰ ভিতৰত আলোচনা কৰিবৰ বাবে NPS নাইকিয়া কৰি OPS বাহাল ৰাখিবৰ বাবে 10 দিনৰ সময় দিছিলে কিন্তু 10 দিন সময় পাৰ হৈ যোৱাৰ পিছতো অসম চৰকাৰে আমাৰ এই চৰকাৰী NPS সন্থাৰ প্ৰতি কোনো সঁহাৰি নজনোৱাৰ বাবে অৱশেষত অসমৰ যিমানখিনি NPS কৰ্মচাৰী আছিলে আমাৰ সন্থাই আজিৰ দিনটোৰ পৰা আৰম্ভ কৰিছে আজিয়ে নহয় এইটো আৰম্ভ হৈছে আমাৰ সিৰিজ আৰম্ভ হৈছে অসহযোগ আন্দোলনৰ সৈতে আমাৰ আৰম্ভ হৈছে এটা চলি থাকিব আমাৰ এই আন্দোলন আৰু মুখ্যতঃ অসম চৰকাৰে আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনোৱাৰ বাবে আজি প্ৰথম দিন আমি সৰ্বাত্মক অসহযোগ আমি পালন কৰিছোঁ আজি আমি ইয়াত বহাৰ একমাত্ৰ মূল উদ্দেশ্য হ'ল স্কেপছ NPS ৰিষ্ট'ৰ OPS অৰ্থাৎ ৰাষ্ট্ৰীয় পেন্সন নীতি বাতিল কৰি 1969ৰ ছাৰ্ভিচ ৰুলৰ অধীনৰ অনুসৰি অল্ড পেন্সন স্কিম চৰকাৰক আৰম্ভ কৰিবলৈ বা চৰকাৰক বাহাল ৰাখিবলৈ আপোনালোকৰ তৰফৰ পৰাই অনুৰোধ জনাইছোঁ কৰ্মচাৰী সন্থাটোৱে দাবী কৰে যে নতুনকৈ প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পেন্সন নীতি উঠাই ল'ব লাগে আৰু পুৰণা তথা অল্ড পেন্সন নীতি চমুকৈ OPS নীতি বাহাল কৰিব লাগে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ হানজাংলাংছত 100 বিছনাযুক্ত হস্পিটেল নিৰ্মাণথলীত আজি ভূমি পূজন অনুষ্ঠান উল্লেখ মালহেৰে অনুষ্ঠিত এই ভূমি পূজন অনুষ্ঠানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহামকে ধৰি টিম কাৰ্বি আংলঙৰ অংশগ্ৰহণ বিধানসভা নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত উন্নয়নমূলক কাম কাজৰ নিদৰ্শন দাঙি ধৰিছে জিলাবাসীৰ ৰাইজৰ আগত হানজাংলাংছত 100 বিছনাযুক্ত হস্পিটেলৰ নিৰ্মাণথলীত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ টিম কাৰ্বি আংলঙৰ সদস্যসকল সদল বলে অংশগ্ৰহণ কৰি পূজা সাৰ্থক কৰে আনহাতে নতুনকৈ স্থাপন কৰা ট্ৰেডিশ্যনেল সংগীত স্কুলখনো আজি শুভ উদ্বোধন কৰা হয় লগত সংবিজিত ডাঙৰীয়াৰ লগত আৰু 8টা সংগঠনে আজি আৰ্মছ ডিপজিট কৰিব 25 তাৰিখে দেলগাঁৱত শান্তি চুক্তি হ'ব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু তাতে আমি কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশৰ আৰু এটা নতুন অধ্যায় আমি শুভ আৰম্ভণি কৰিছোঁ কাৰ্বি আংলঙৰ কেইটা সংগঠন আলোচনাৰ মেজলৈ আহিব নতুনকৈ একো লোৱা নাই এইকেইদিন কিয় মই নাজানো বাতৰি কাকতত এইটো এটা ওলাইছে
কোভিডটো যোৱাকালি 14টা হৈছে গোটেই অসমত, তাৰ আগদিনাখন 7টা আছিল। গতিকে কোভিডৰ নতুন কোনো কেছটো তেনেকৈ 200-300 কেছ ওলোৱা নাই। চিন্তাৰ একো বিষয় মই জানাত এই মুহূৰ্তলৈকে চিন্তাৰ কোনো কাৰণ নাই। কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যত যিহেতু কোভিড আছে আৰু কোভিড শেষ হৈ যোৱা নাই, গতিকে সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা। প্ৰত্যাহ্বান হিচাপত একো নাই, কিন্তু এইবাৰ আমি 10% কাম কৰিছোঁ যদি অহাবাৰ 90% কৰিব লাগিব, সেইটোৱে প্ৰত্যাহ্বান। আমি নিজেই নিজৰ ওপৰত যেনেকৈ শচীন তেণ্ডুলকাৰ এবাৰ 100 মাৰে, আকৌ নিজৰ ৰেকৰ্ড নিজেই ভাঙি 150 দিব, তেনেকৈ আমি নিজৰ ৰেকৰ্ড নিজেই ভাঙিব লাগিব। কাৰ্বি আংলঙত পদুম পাৰ্মানেণ্টলি আহিব। এজিপিৰ লগত লুৰিণৰ লগত কিবা চান্দা বিতৰ্কত প্ৰায় তুংগত থাকে, এইটো কি কথা? মানে প্ৰায় আপোনাকো হেৰি কৰে। মই এইটো কথাই কৈছোঁ যে ৰাজনীতিত আহিলে মই ভাল পাইছোঁ, এতিয়া অন্ততঃ ব্যৱসায়ীবিলাক অলপমান শান্তি পাব যে আৰু চান্দা ধান্দা নহ'ব, এইটোৱে কথা। বোকাজনৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট, কাট নিউজ। আজি দুদিন হ'ল। দুদিনৰ অন্তত বৈঠালাংচৰ উমৰুৰ অঞ্চলত বৰপানী নদীৰ ফুকুব আৰি ঘাটত SDRF বাহিনীৰ তীব্ৰ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈ মৃতদেহ 2টি। উল্লেখযোগ্য যে যোৱা দেওবাৰে বিয়লি বৈঠালাংচ বৰপানী নৈ ফুকুব আৰি ঘাটত গা ধুবলৈ গৈছিল 2জন ছাত্ৰ। ছাত্ৰ দুজন 8ম শ্ৰেণীৰ অধ্যয়নৰত বিদ্যা সেনাৰ আৰু 10ম শ্ৰেণীৰ ছাত্ৰ সঞ্জয় সেনাৰ। পৰহি দুপৰীয়া অইন 4জন বন্ধুৰ সৈতে বৰপানী নৈত গা ধুবলৈ গৈছিল 2জন কিশোৰেও। ৰবীন হানছে নামৰ বন্ধুজনক ডুব যোৱাৰ পৰা বচাবলৈ গৈ ডুব যায় 2জন কিশোৰ। SDRF বাহিনীয়ে মৃতদেহ 2টি উদ্ধাৰৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে সম্প্ৰতি ডিফুলৈ প্ৰেৰণ কৰিছে। বঠালাংচৰ পৰা জাচনী ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতি। SARA license holder, Private Security Agency, Regulations Act 2005, Head Office Depot, Karbi Anglong, Assam. For more info, contact Bimal Killing 93906-32433 or mail at bimalkillingk7@gmail.com. বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়াত। পশ্চিম কাৰ্বি আংলঙৰ 4 নং চচেং পৰীক্ষদীয় সমষ্টিত বিজেপিৰ ব্যাপক খহনীয়া। বিজেপি কিষাণ মৰ্চাৰ কাৰ্যকাৰী সদস্যৰ সৈতে শতাধিক বিজেপিৰ কৰ্মকৰ্তা কংগ্ৰেছ দলত যোগদান। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ 4 নং চচেং পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেওঁৰ জন্মস্থানতে শতাধিক বিজেপি আৰু অন্যান্য দলৰ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। সমষ্টিটোৰ MSC তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেওঁৰ তথা কথিত উন্নয়নমূলক কাম কাজত অসন্তুষ্ট হৈ পশ্চিম কাৰ্বি আংলং জিলা বিজেপি কাৰ্যকৰী সদস্য ধনেশ্বৰ কাঠাৰৰ উদ্যোগত কংগ্ৰেছ দলত যোগদান কৰা 29 নং ভোট কেন্দ্ৰ তথা ইংটি গাঁৱৰ এইসকল বিজেপি কৰ্মীয়ে অনাগত দিনত বিজেপি দলক সাংঘাতিকভাৱে ক্ষতি কৰিব বুলি অনুমান কৰিছে একাংশ ৰাজনৈতিক পৰ্যবেক্ষক মহলে। চচেং সমষ্টি ৰূপ সিং ঘৰৰ কাষতে আমাৰ উজান ডকা খেলপথাৰ মাজত আজি প্ৰায় 200 ওপৰত হৈছে। বিজেপি বিশেষকৈ বিজেপিৰ পৰা আৰু SDCৰ পৰা আহিছে। গতিকে এটা অস্তিত্ব হৈছে বিজেপিৰ যি শাসন। যেনেকৈ আমি দেখা পাইছোঁ যে তেলৰ ডিজেল পেট্ৰলৰ পৰা আৰম্ভ কৰি দৈনন্দিন খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাঢ়ি আছে, হুৰহুৰাই বাঢ়ি আছে, অস্তিত্ব হৈছে ৰাইজে। সেইটো পৰিত্ৰাণ পাবলৈ কাৰণে একমাত্ৰ দল হৈছে কংগ্ৰেছ। এই কংগ্ৰেছে আজি আমাৰ গোটেই ভাৰতবৰ্ষ এটা সকাহ দিব যে বিজেপি অপসাৰণটো আজি কংগ্ৰেছে দিব বুলি আমি ভাবিছোঁ। সেইকাৰণে গোটেই আজি চচেং সমষ্টিৰ পৰা আৰম্ভ কৰি অন্যান্য সমষ্টিৰো বেলেগ বেলেগ সমষ্টিৰো চিন্তা চৰ্চা কৰি আছে যে এইবাৰ 2021 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পাৰ্টীক
আমাৰ বৈঠালাংশ বিশেষকৈ ডক্টৰ মানচিৰৰ অকামিলা এজন বিধায়ক তেখেতক পৰাভূত কৰিবলৈ কাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছোঁ আৰু লগতে এবাৰ বিধানসভা সমষ্টিৰ আমি কংগ্ৰেছ চৰকাৰ হোৱাটো খাটাং মিত্ৰজোঁট চৰকাৰ হ'ব কিন্তু আমি এতিয়াৰ পৰা টঙালি বান্ধিছোঁ যে মই বিজেপি দলৰ কিষাণ মৰ্চাত এজটি মেম্বাৰ ৱেষ্ট কাৰ্বি আংলঙৰ আজি মই নিজৰ সমষ্টিত আৰু মই জন্মস্থান গতিকে চচেং কনষ্টিটুৱেঞ্চি ৰূপসিং তেৰণৰ সমষ্টি আৰু একেলগে আমি অসহ্য হৈছে ইয়াৰ 29 PS চচেং কনষ্টিটুৱেঞ্চি সকলো মানুহে অসহ্য হৈছে গতিকে আমি ডিচিশ্যন গোটেইখিনি ভাবি পেলাই আমি আজি প্ৰগ্ৰামটোত বিজেপিত কংগ্ৰেছৰ যোগদান কৰিবলৈ কৰিছে অসহ্য মানে 29 PSৰ ডেভেলপমেণ্ট ক্ষেত্ৰত আৰু 2 নম্বৰ কথা আছে মোৰ নিজৰ গাঁও ইংটি গাঁও সেইটোতো ৰিংকুৱাৰ কিন্তু বাহিৰত কথা এতিয়াতো গোটেইখিনি ইয়াত অসহ্য থকাৰ কাৰণে আমি সুবিধাৰ পৰা কাৰণে কোনো ইয়াত ধৰণৰ হোৱা নাই গতিকে সকলো ইয়াত চিন্তা আছে 29 PS এবাৰ ডিচিশ্যন লৈছে যে এবাৰ ৰূপসিং পঠাব লাগে বুলি বঠাতলাংছৰ পৰা জাছনী ৰিপৰ্ট কাট নিউজ বন সংৰক্ষক বিক্ৰম ৰংপিৰ গুৰুত্বপূৰ্ণ পদক্ষেপ মাঞ্জা বনাঞ্চলিকৰ সহকাৰী বন সংৰক্ষক বিক্ৰম ৰংপিয়ে হিলভেটা বনাঞ্চল নিৰীক্ষণ কৰি কাঠজোৰ তথা অবৈধ কাঠ ব্যৱসায়ৰ দ্বাৰা গছ কাটি তহিলং কৰি যোৱা স্থানসমূহ চাক্ষুষ প্ৰত্যক্ষ কৰে কেৱল গছ কটাই নহয় অবৈধ ব্যৱসায়ীসকলে অবৈধভাৱে যথেমতে কয়লা খননৰ ফলত জিলা বন বিভাগে পাবলগীয়া ৰাজহ পোৱা নাই এনে পৰিপ্ৰেক্ষিতত অবৈধ কাৰ্য সম্পৰ্কে ভালদৰে জানিবৰ বাবে ইতিমধ্যে কাটি তহিলং কৰা গছ আৰু কয়লা খনন সন্দৰ্ভত হিলভেটাবিদ অফিচৰ বিষয়াক শীঘ্ৰে এক প্ৰতিবেদনৰ নিৰ্দেশ দিয়ে বন সংৰক্ষক বিক্ৰম ৰংপিয়ে ওপৰত এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে হিলভেটা স্থিত বন কাৰ্যালয় বিষয়া তথা কৰ্মচাৰীক আৰু এনে অবৈধ কাৰ্য প্ৰতিহত কৰাৰ বাবে সজাগ সচেতন থাকিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে বন সংৰক্ষক গৰাকীয়ে মংগলিনী ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ ধন্যবাদ